এই নৈ লৈ হালিলে নদালি ভলো ঐ পথাৰলৈ হালিলে ঐ কাক এই বুকুৰে কামিহাৰ হ'ল ডালি ডালি ঐ কালৈ চিন্তা কৰি থাক হাই হাই কেলৈনো লাগিছে হাই হাই জপাৰনো বৰে কাপোৰ জপাৰনো বৰে কাপোৰ কেলৈনো লাগিছে ধন হাই হাই জপাৰ বৰে কাপোৰ হাই হাই জাপতেনো থাকিব জাপতেনো থাকিব হাততেনো মৰিব ধন জানৈ হালকি চৰাই জানৈ কিৰিলি পাৰিলে জানৈ কিৰিলি পাৰিলে জানৈ গছৰ গুটি খাবলৈ পায় জানৈ আমা সমনীয়াই জানৈ বিহুতি মাৰিলে জানৈ বিহুতি মাৰিলে জানৈ বিহুতি কাষতে পায় পথাৰত জানৈ ধানে দাই আছিলো জানৈ বাউলি বতাহে পালে জানৈ কাচি ডলি মাৰি জানৈ হাবিতে সোমালো জানৈ কাচি ডলি মাৰি জানৈ হাবিতে সোমালো জানৈ বাউলি বতাহে পালে জানৈ খাই ভালে লাগে জানৈ ঐ বজাৰৰ কমলা জানৈ ঐ বজাৰৰ কমলা জানৈ ঐ খায়ে ভালে লাগে জৰা আদৰি কণা ও বকাইটি পুঠি খলিহনা যাকে পাতি পাতি ও বকাইটি পানী পালে জপিয়াই ধুলে নুগুমে গুমাই পেপাৰ মাতে ৰিঙিয়াই ও বকাইটি গাতেনো মোৰ তৰণি নাই জানৈ তোমাৰ মহিমান গান জানৈ নাহৰ গছ যিমান গান জানৈ তোমাৰ মহিমান গান জানৈ অকণো নপৰে মনত জানৈ মনত পৰা হ'লে জানৈ চিঠি দিলাহেঁতেন জানৈ মনত পৰা হ'লে জানৈ চিঠি দিলাহেঁতেন জানৈ শান্তি পালোহেঁতেন ৰঙালী উৎসৱ আজিৰ পৰা আৰম্ভ হৈছে দিনজোৰা কাৰ্যসূচী দুদিনীয়াকৈ পালন কৰা হ'ব শেষৰ দিনাখন কোন আহিব সবিশেষজনক অসমীয়া জাতিৰ বাপতি সাহোন অসমীয়া জাতিৰ হিয়াৰ আমঠু বহাগ বিহুটো এনেদৰে আমি নৱপ্ৰজন্মক কেনেধৰণে আমি বিহুটো ৰক্ষা কৰিম তাৰ এটা সংবিধান বিচাৰি আমি টিমনা আঞ্চলিক ৰঙালী বিহু সন্মিলনখন পাতিবলৈ যোজা কৰিছিলোঁ আৰু খুব সুন্দৰকৈ আজি আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছোঁ আপোনালোকে দেখিছে গতিকে আমি সকলো ৰাইজকে আহ্বান জনাম যে আমাৰ টিমনা আঞ্চলিক ৰঙালী বিহুখন সুচাৰুৰূপে পালন হওক আৰু ওচৰে পাজৰে যিসকল বিহুপ্ৰেমী ৰাইজ আছে অসমীয়া ৰাইজ আছে সকলো আহি আমাৰ বিহুখন উপভোগ কৰক আৰু অসমীয়া জাতিৰ বাপতি সাহোন অসমীয়া জাতিৰ হিয়াৰ আমঠু যি বিহু সেই বিহুটি নৱপ্ৰজন্মই ভালদৰে আঁকোৱালি লৈ অদূৰ ভৱিষ্যতে আমাৰ বিহুটো জীয়াই ৰাখিব বুলি আমি এটা আশা ৰাখিছোঁ আৰু গতিকে সেই অনুৰোধ মৰ্মে আমি আমাৰ বিহুখনি সুচাৰুৰূপে পালন কৰিবলৈ উদযাপন সমিতিৰ বদ্ধপৰিকৰ গতিকে
আমি উদযাপন সমিতিৰ তৰফৰ পৰা আমি সকলো অসমীয়া ৰাইজকে বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অদূৰ ভৱিষ্যতলৈ আমি ভালদৰে আমাৰ টিমনা আঞ্চলিক ৰঙালী বিহু সন্মিলনখন পাতিবলৈ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। নিশালৈ যিহেতু আমন্ত্ৰিত অতিথি আছে, হয়। শিল্পী আছে, কোন আহিব কি ক'ব? আমাৰ কাইলৈ সাংস্কৃতিক সন্ধিয়াৰ মানে আমাৰ যি মুখ্য আকৰ্ষণ হ'ব ৰাজীৱ লক্ষ্যজিৎ বৰুৱা, তেখেতে আমি গীতৰ শৰাই ৰাইজে উপভোগ কৰিবলৈ পাব আৰু আমি তেখেত এজন নৱজন্মৰ এজন সুন্দৰ গায়ক, তেখেতক আমি এই মঞ্চতে এটা সুবিধা প্ৰদান কৰিছোঁ যে তেখেতে এটা ভাল এই বিহু মঞ্চৰ পৰা এটা মঞ্চ পাব বুলি আমি আশা ৰাখিছোঁ আৰু তেখেতৰ গানবিলাক কেনেধৰণে ৰাইজে আঁকোৱালি লয় তাৰে আমি আশাৰে বাট চাই আপোনালোকৰ মঞ্চত বিহু কৰি দিয়া হৈছে, বিহুৱতী বা বিহুৱতী হয়। আমি এটা আকৰ্ষণীয় পুৰস্কাৰ আমি ৰাখিছোঁ। আমি প্ৰথম পুৰস্কাৰ 20,000 টকা, ছেকেণ্ড পুৰস্কাৰ 10,000 টকা আমি ৰাখিছোঁ। গতিকে আমি সকলো বিহুৱতীকে আমাৰ এই টিমনা আঞ্চলিক ৰঙালী বিহুলৈ আহি তেখেতলোকে বিহু নাচ প্ৰদৰ্শন কৰি আমাৰ যি প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ তেখেতলোকে নিব বুলি আশা ৰাখিছোঁ।